নমস্কাৰ বন্ধু বান্ধৱীসকল, টুডে আছাম চেনেলটোলৈ আপোনালোকক পুনৰবাৰলৈ স্বাগতম জনাইছোঁ। আছাম মেডিকেল কলেজ হস্পিটেলত ষ্টাফ নাৰ্ছৰ বাবে প্ৰায় 150টামান পোষ্ট মুকলি হৈছে। গতিকে ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইন যোগে ঘৰতে বহি আবেদন কৰিব পাৰিব। কেনেকৈ এপ্লাই কৰিব, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, চেলাৰী কিমান, লাষ্ট ডেট কেতিয়া, সকলোখিনি সামৰি এই ভিডিঅ'টি প্ৰস্তুত কৰিছোঁ। আশা কৰোঁ এই ভিডিঅ'টি আপোনালোকৰ বাবে উপকৃত হ'ব। লগতে এটি অনুৰোধ যে যদি আপুনি আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যদি ছাবস্ক্ৰাইব কৰি ৰাখিছে তেনেহ'লে আপোনালোক বহুত বহুত ধন্যবাদ। এতিয়া আহকচোন ভিডিঅ'টি আৰম্ভ কৰোঁ। পোষ্টৰ নাম ষ্টাফ নাৰ্ছ, এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব BSc নাৰ্ছিং, GNM যিকোনো ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা পাছ হ'ব লাগিব। তাৰপিছতে চেলাৰীটো থাকিব 14,000ৰ পৰা 60,500ৰ ভিতৰত। গেট পে থাকিব 6,800। টোটেল পোষ্ট আছে 150। কেটেগৰী ৰিজাৰ্ভেশ্যন, জেনেৰেলৰ বাবে 61টা, OBC MOBCৰ বাবে 40টা, SCৰ বাবে 11টা, STPৰ বাবে 15টা, STHৰ বাবে 8টা, EWSৰ বাবে 15টা, PWDৰ বাবে 6টা। ইয়াৰ পিছতে আহিলে ৰিজাৰ্ভেশ্যনৰ কথা। ৰিজাৰ্ভেশ্যনত আছে ওমেন কেণ্ডিডেট। গতিকে নাৰ্ছ বুলি ক'লেতো মহিলাসকলৰ কথাই আহি পৰে। গতিকে মহিলাসকলৰ বাবেই এই পোষ্টকেইটা মুকলি কৰা হৈছে। তাৰ পাছত আহিলে বয়স হ'ব লাগিব 18ৰ পৰা 38 বছৰৰ ভিতৰত 1/1/2020লৈকে। তাৰোপৰি জেনেৰেলৰ বাহিৰে বেলেগ কেটেগৰীসকলৰ হয়তো 5 বছৰ ৰিলেক্সেশ্যন থাকিব পাৰে। ভিডিঅ' ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে, আপোনালোকে তাত গৈ ডাইৰেক্ট এপ্লাই কৰিব পাৰিব। টাৰ্মছ এণ্ড কণ্ডিশ্যন, ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ সময়ত আপোনাৰ কি কি নথিৰ প্ৰয়োজন হ'ব। 2 কপি পাছপৰ্ট চাইজ ফটো লাগিব, কালাৰিং, এডমিট কাৰ্ড লাগিব HSLCৰ, নতুবা বাৰ্থ চাৰ্টিফিকেট লাগিব বয়সটো প্ৰমাণ কৰিবৰ বাবে। তাৰপিছত লাগিব অল মাৰ্কশ্বিট লাগিব, পাছ চাৰ্টিফিকেট লাগিব, আছাম নাৰ্ছিং কাউন্সিল ৰেজিষ্ট্ৰেশ্যনৰ চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, EWS চাৰ্টিফিকেট লাগিব, PRC লাগিব, আৰু এটা কথা মনত ৰাখিব, ভেৰিফিকেশ্যনৰ সময়ত সকলোখিনি অৰিজিনেল চাৰ্টিফিকেট লাগিব। এতিয়া আহক মোবাইলৰ যোগেদি কেনেকৈ আপুনি এপ্লাই কৰিব অলপ জানি লওঁ। ডেছক্ৰিপশ্যনত থকা লিংকটো ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেকৈ এখন পেজ দেখা পাব। এপ্লিকেশ্যন ফৰ্মখনত ক্লিক কৰিব। তাৰপিছত এনেকৈ ইনষ্ট্ৰাকশ্যন কিছুমান দিয়া থাকিব, সেইবিলাক আপোনালোকে পঢ়ি চাব পাৰে। তাৰপিছতে নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ লগে লগে এই পেজটো খোল খাব। নেম অফ দ্য ইষ্টাব্লিছমেণ্ট তাত ছিলেক্ট কৰিব। তাত ছিলেক্ট কৰাৰ লগে লগে আছাম মেডিকেল কলেজ হস্পিটেল ওলাব, তাত ক্লিক কৰিব। ষ্টাফ নাৰ্ছত টিক মাৰ্ক দি ছাবমিটত ক্লিক কৰিব। ছাবমিটত ক্লিক কৰাৰ লগে লগে এপ্লিকেশ্যনখন খোল খাই যাব। এপ্লিকেশ্যনখন শুদ্ধকৈ পূৰ কৰি পেলাই তলত ছাবমিট থাকিব, তাত ক্লিক কৰি দিব। ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু যদি কিবা সুধিবলৈ থাকে তেন্তে কমেণ্ট কৰিব। তেন্তে আজিলৈ আহোঁ, পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। ধন্যবাদ।